হেল্ল' গাইজ, আজি বহুদিনৰ মূৰত আহিলোঁ এটা চিম্পল ৰেচিপি লৈ। দিনবোৰ ইমান ব্যস্ততাৰ মাজেৰে পাৰ হৈ ভিডিঅ' এটা কৰিম বুলি ভাবিলেও কৰিব নোৱাৰোঁ, বা কেতিয়াবা কৰি থ'লেও মানে সেইখিনি মই এডিট কৰি মেলি আপলোড কৰিব নোৱাৰোঁ। আজি এয়া মই মাছ আৰু এইটো মিৰিকা মাছ হয়, মাছ বনাবলৈ ল'লোঁ। চববোৰ ৰেডি কৰি মেলি মাছখিনি ফ্ৰাই কৰি মেলি এতিয়া মই এইদৰে বনাবলৈ লৈছোঁ। মিৰিকা মাছ আৰু চুকা টেঙা, বেলেগ নামটো কি হয় নাজানো, কিন্তু মাৰ মুখত সদায় সেইটো চুকা টেঙা বুলিয়ে জানো। চুকা টেঙাৰ আঞ্জা বনাবলৈ লৈছোঁ। এয়া চাওকচোন, ভিডিঅ'টোত মই দেখাব লৈছোঁ কেনেকৈনো মই এইখিনি বনাব লৈছোঁ। একদম চিম্পুল মানে। আজি মৰ্ণিং ডিউটি আছিলে, আহি অলপমান জল্দি আহিলোঁ যিহেতু, সেইকাৰণে ভাবিলোঁ অলপমান মাছ লৈ যাওঁ। আৰু যিহেতু মোৰ মাও আছে, দেউতাও আছে, দুইজন ভালেই লাগিব। মোৰ হাতেৰে তাহাঁতক এসাঁজ খুৱাম বুলি ভাবিছোঁ। কেনেকুৱানো হয় আপোনালোকে চাওকচোন ভিডিঅ'টো। পিঁয়াজখিনি আৰু বিলাহী এইখিনি আদা নহৰুখিনি অলপমান গৰম হোৱাৰ পিছত মই দিবলৈ লৈছোঁ পিঁয়াজ পাত। এইটো ছিজনত যিহেতু পিঁয়াজ পাত ওলায় আৰু চব্জি দিলে অলপমান টেষ্টটোও বেলেগ উঠে, ভালো লাগে খাই, মিঠা মিঠা লাগে অলপমান। পিঁয়াজ পাতখিনি অলপমান লৰাই বগৰাই দি দিলোঁ। এয়া এইখিনি চুকা টেঙা বুলি কৈছিলোঁ যিখিনি, আৰু তাতে মিক্স আছে পালেং শাক, একেলগে গোটেইখিনি বনাইছোঁ। চুকা টেঙাটো আচলতে কি নাম এইটো মই নাজানো ইমান বিশেষ, মাৰ মুখত অকল চুকা টেঙা বুলিয়ে জানো। সেইখিনি ইয়াত দেখিছে মই গোটেইখিনি দি দিছোঁ। আৰু এতিয়া অলপমান সিজিবৰ কাৰণে ঢাকনখন দি দিলোঁ। অলপ টাইম ঢাকনখন ৰখাৰ পিছত এইখিনি ইয়াত দেখিছে সিজি গ'ল। এতিয়া সিজাৰ পিছত মই ইয়াতে অলপমান মচুৰ দাইল বইল কৰি ৰাখিছিলোঁ, সেইখিনি মই এতিয়া ইয়াত মিক্স কৰি দিছোঁ। দাইলখিনি দিয়াৰ পাছত মই যিখিনি মাছ আগতে ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি এটা এটাকৈ দি দিছোঁ। মাছখিনি অলপ টাইম সিজিবৰ কাৰণে। আপোনালোকেও বাৰু এনেকৈ খায়নে? মাছৰ লগত এনেকৈ শাকৰ জোল একেলগে বনাই বিলাহী চিলাহী নিদিয়াকৈ, মানে এইটো এটা বেলেগ হৈ গৈছে আৰু চিম্পুল একেবাৰে। এতিয়া মই আকৌ এবাৰ ঢাকি দিছোঁ অলপমান সিজিবৰ কাৰণে। চাওকচোন কিমান ধুনীয়াকৈ এইখিনি উতলা আহিছে। সিজাৰ পিছত এতিয়া ইয়াতে মই ধনিয়া এইখিনি ৰাখি থৈছিলোঁ, সেইখিনি একেবাৰে লাষ্ট টাইমত দি দিছোঁ। হৈ গ'ল মোৰ মাছৰ আঞ্জা ৰেডি। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, টেষ্টটো কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি দিব। আজিলৈ বাই।